এখন গোটেই পোকে হৈ আছে এতিয়া এটা এটা বাচিব নোৱাৰি আৰু কলা কপলালে মালটো গুৰিত সোমাই আছে পানীৰ তলত এইটো দেখিছে নহয় খাই পূৰা ডাঙৰ হৈ আছে তেনে দুটা তিনিটা চাৰিটাকৈ সোমাই আছে তো গাইজ পথাৰলৈ আহিলোঁ পথাৰৰ খেতিটোনো কেনেকুৱা হৈছে তাকে চাবলৈ মানে কি হ'ল গোটেই পোক ধানৰ গছজোপা খাই খাই অকল গুৰিটো আছে লাষ্ট চোৱাটা তো আহিলোঁ মানে কি হ'ল ধানবোৰ দেখাই দিছোঁ আপোনালোকক এনেকুৱা এটা পোক আহিছে যিটো পোকে আজিৰ পৰাহে এসপ্তাহ আগত আহি গৈছিলোঁ এসপ্তাহ আগত ভালে আছিলে কিন্তু এতিয়া মানে গোটেই সেই পোকখিনি সোমাই পিনে খতম দিলে ধানৰ পাতখিনি খাই এদাই অকল গুৰিটো প্ৰত্যেকজোপা ধানতে 3-4টাকৈ সোমাই আছে চাওক এয়া এতিয়া এইটো ধানৰ পোক ইয়াতো সোমাই আছে দেখিছে এই ধানৰ পাতখিনি খাই খতম কৰি দিলে অকল এই গছডাল আছেগৈ গছডাল খাই আছে এইকেইটা সোমাই আছে প্ৰত্যেকজোপা ধানতে 2-3টাকৈ আছেই মানে পোক পানীত পেলাই গছকি দিব লাগিব এয়া চা এইডাল এতিয়া গোটেই ধানৰ গছগছীয়াকৈ পাত থ'ব লাগিছিলে গোটেই পাতখিনি খাই পিনে এতিয়া গছডাল আছেগৈ ইয়াতো দেখিছে আপোনালোকে ইয়াতো 4টা সোমাই আছে পোক এইটো এটা 2টা এইটো 3টা এইটো এটা 4টা প্ৰত্যেকজোপা গছতে এনেকৈ আৰু 3-4টাকৈ আছে আপোনালোকৰ তাতো হয়তো পাবগৈ পাৰে এইটো পোক মানে গছডাল খাই দিয়ে একচুৱেলি সেইটোৱে বেয়া কথা গছডাল খাই গোটেইখিনি টকল কৰি পিনি থৈ দিছে এয়া এইটো পানীত পেলাই গছকিব লাগিব সিহঁতক গছকি নাই কিমান গছকিম উপায় নাই আৰু যিকেইটা দেখিছোঁ আৰু লহ পহকৈ এইকেইডাল বাঢ়িয়ে বুলিছিলে এতিয়া গোটেই পাতখিনি খাই পিনে টকলা কৰি ধৰিছে চব একে এনেকৈ দেখিছে এতিয়া ধানৰ পাতখিনি আছে বুলি কিন্তু ধানৰ পাতখিনি নাই ধানৰ পাতখিনি খাই পিনে অকল গছডাল আছে এইবিলাক মাটিত পেলালে সিহঁতক গছকিব লাগিব গোটেই ধানখিনি তেনেকুৱা হৈছিলে এইখিনি পাত থাকিব লাগিছিলে এতিয়া ধুনীয়াকৈ পাতখিনি খাই পিনি থৈ দিলে এইখিনি সেই তাত আছে আৰু মানে সেইখিনি আৰু অৱস্থা বেয়া হৈ আছে এইখিনি বাৰু অকণমান আছে এইখিনি আৰু 4-5 দিনত গোটেইখিনি খাই খতম দিব কিবা এটা ব্যৱস্থা কৰিব লাগিব ইহঁতক পোকে খাইছে নে কিহে খাইছে এই আলিত যিবোৰ বন গজি আছিলে ন বনখিনি গোটেই খাই চফা দি দিছে কিন্তু সেইকেইটা পোকে খাইছে না বেলেগ কিবা সোমাইছে জানো এই আলিটোত কিন্তু গোটেই ঘাঁহ উঠি আছিলে ঘাঁহখিনি গোটেইখিনি পাতখিনি খাই পিনে ইয়াতো অকল গছডাল থৈ দিছে এইটো চিষ্টেম কি পোক সোমাই আছে ধৰিবলৈ পৰা নাই ধানৰ অৱস্থা গোটেই খাই ধানকেইডাল গতিকে এইডালতো ছিগিয়ে পেলালে পাতখিনি নাইকিয়া হৈ থাকিলে এইকেইজোপা বৰ অকণমান আছে এই মালটোৱে খাই দিছে এইটো দেখিছে নহয় এইটো ইয়াক মাটিত গছকি পুতি পেলাব লাগিব এতিয়া এয়া চব গোটেই ধানবোৰ তেনেকুৱাই হৈ আছে লগৰ এইকেইডাল দেখিছে এইকেইডাল ধুনীয়া সম্পূৰ্ণ স্পষ্টকৈ আছে কিন্তু এইকেইডাল চাওক ইয়াতে ছিগা চব কুটুৰকৈ খাই পিনে এটা কৰি দিছে এইবিলাক এই পোককেইটাই মেইন আলক এইটোকেইটা ইয়াত দেখিছে এইডালতো আছে এইটো পানীত পুৰি দিলেহি এইকেইটা কোলা পোককেইটা এইকেইটাই গোটেই খাই ধ্বংস কৰি দিছে এইটো মালটো এইটো যদি এইটো পোক উঠিছে তেতিয়াহ'লে এদাই আৰু মানে গোটেই গছডালে খাই পিনে থৈ দিছে চাওক ইয়াত এইটো
আৰু আছে এজোপাতে মানে কেইবাটা এইকেইটা পূৰা গুৰিলৈকে সোমাই আছে। হয়তো কেমেৰা ধৰিবলৈ পৰা নাই এইকেইটা পোকহাত পেলাই গছকি দিবলৈ গোটেই পূৰা এই লাইনটো গোটেইটো মুঠতে পাতখিনি খাই এদাই দিলে। ইয়াতো আছে দুটা, মুঠতে য'ত দুটা তিনিটাকৈ এনেকৈ সোমাই আছে। সিহঁতক মাটিত পেলাই গছকি পেলাই লাগিব লাগিব। ইয়াতো আছে এইবিলাক চবতে মানে দুটাকৈ আছে। বা ইয়াতো আছে এইকেইটা। মানে কি হ'ল ইহঁতে ইয়াত যি সোমালে আৰু ওলাই যাবলৈ পৰা নাই, সেইকাৰণে গোটেই গছডাল খাই এদাই কৰি দিছে। কাৰণ তলত পানী আছেতো, পানীৰ পৰা আকৌ ইফালে যাব নোৱাৰে। যদি পানীখিনি শুকাই যায় তেতিয়া সিহঁতে আকৌ আহি যাব মানে। ইয়াততো 3টা 4টামান সোমাই আছে এইকেইটা। এইখিনি দেখিছে ন, গোটেই পাতখিনি নাই, অকল সেই গছডাল আছে। ইয়াতো আছে দেখিছে এইকেইটা কালকেটুকেইটা, ইয়াতে খাইছে, পোৱালি দি দিছে। ধেই আছে। ইমান ধুনীয়া লহপহকৈ বাঢ়ি অহা ধানডাল, পাতখিনি খাই খতম। গছৰ গুৰিটো আছে। এখন গোটেই পোকে সোমাই আছে মানে। ইহঁতি মানে ইয়াত যেতিয়ালৈকে খাই গছডাল এদাই নহয়, খাই এদাই হৈ নিজেও মৰি যাব ইয়াত খাবলৈ নাপায়। এখন গোটেই পোকে হৈ আছে এতিয়া, এটা বাচিব নোৱাৰি আৰু। এডালত টকলা কপলালে মালটো গুৰিত সোমাই আছে পানীৰ তলত। এইটো দেখিছে নহয়, খাই পূৰা ডাঙৰ হৈ আছে। তেনে 2টা 3টা 4টাকৈ সোমাই আছে। খা পানী খা। চাওঁ সিহঁতি বগাব পাৰে নাই দেই। পানী তলত পেলাই দিলোঁ, পূৰা পানী সিহঁতৰ উশাহ খতম হৈ গৈছেতো। পূৰা ওপৰলৈ বগাই আহিব বিচাৰিছে। পূৰা বগাইছে। উশাহ ল'বলৈ পাৰিছে এইটোৱে। উশাহ ল'লে দেই, অলপ নিদো নহয় মৰিনাহঁত। এইটো এটা খাই পূৰা বুঢ়া হৈ গ'ল মানে। এইবিলাক পোৱালি দিলে সৰুকৈ। এইডাল চা, পাত চাত নাই, গুৰিটো পাত চাত নাই। ধানৰ পোক দেই এইখিনি, চাহ দুটা। ইহঁতৰ জনবসতি বাঢ়িব আৰু এতিয়া। গোটেই ধানবোৰ পোক বগা হৈ গৈছে মানে। কেমেৰাত সেউজীয়া দেখিছে, কিন্তু প্ৰত্যেকজোপা ধানতে 50টা 60টাকৈ আছে। 50 60টা বেছি আছে গৈ। হয়তো কেমেৰাত ফ'কাছ হোৱা নাই এইকেইটা। ভাই চাহাব কিয়া হোগা। আৰু এসপ্তাহৰ পাছত গোটেইখিনি শুকাই কটকৈ দিয়া থাকিব। এই মানে সেউজীয়া হেৰিটো খাই দিব। চব দুটা। জনসংখ্যা বৃদ্ধি কৰিছে ইহঁতে।